Hello everyone, Assalamuwalaiqum. Good morning. এতিয়া মই ৰাতিপুৱা চাহ খাই আছো আৰু হেফালে ৰিজনা হতে বগৰী ভৰ্তা বনাই আছে মই চাহ খাই গা ধুব যাম গৈ সো বগৰী ভৰ্তাটো এনজয় কৰি আহক মই ফটাফট গা ধুই আহো পিছত লগ পাই আছো ये देखिए खिला खिला ऊपर से ৰিজনাৰ বগৰী ভৰ্তা হৈ গল আৰু মোৰো গা ধোৱা হৈ গল মই আহি গৈছো অলপ পিছতে আকৌ আনায়া উঠি গৈছে সো আনায়ক লপলা অলপ ৰদত গলো এই তো কান্দুৰি কি কয় ইয়াৰ নাম নাই গল তুমি কি কৈছা পে কান্দুৰি তুমি কেলে কান্দু কৰা ই বগলী পৰি গল এই কোন উঠাই দে লা কান্দুৰি তো মামি পাকঘৰত কি কৰি আছে ঘটং ঘটং সাউন্ড হৈ আছে আমি অলপ ৰ'দত যাওঁ ন মানে ঠাণ্ডা লাগিছে ঠাণ্ডা তো আমি আহি গৈছো এতিয়া ৰ'দত ন ৰ'দত আহি গৈছো ঠাণ্ডা লাগিছে ও এফালে লালুটি পলি আছে লালুটি পৰি আছে बोला लोट जी ঘৰত আন্ধাৰ এইটো পোহৰ হৈ গৈছে ন পোহৰ হৈ গৈছে মানে লালুটিটো লগাই দিওঁ হা মেহতাব এইটো লগাই দিছো অলপ ডিঙিটো নাই এই লালুটি পিঙ্কি এই লগালে কেন্দুনি উঠি যায় কেন্দুনি কিবা দাগ লাগি আছে
Very good. They go to bye bye. Mo tupuni lagi ache na. Moi ratipuwa uthichu eta tupuni lagiche. So eta bye. Ana tupuni lagise ami pichot log pam. Bye bye. Tuku. আরে ভাই এইটো কাটি লো এতিয়া আৰাম থাকিব দেখা মোক দেখা এফালে ৰিজনা বগৰী ভৰ্তা বনাই পেলাই এতিয়া নিজে আকৌ বাচন ধুই আছে আৰু আনে আকৌ টোপনি গুচি গ'ল মোৰ কোচতে অলপ টাইমৰ কাৰণে উঠিছিল চাগে আকৌ টোপনি গুচি গ'ল চ মই তাক খুৱাই দিছোঁ আনে শুই গৈছে এয়া মই ঢাকি ৰাখিছোঁ চুনি দি পেলাই আৰু এতিয়া ৰিজনাহঁতে বগৰী ভৰ্তা বনাইছে চ সেইটো মই খাই পেলাই চাওঁ কেনেকুৱা বনাইছে মোক দি গৈছে এইটো ৰুমত টেঙা ধুনীয়া হৈছে মই বগৰী ভৰ্তাখিনি খাই লওঁ এতিয়া জাষ্ট শুৱাইছিলোঁ আনায়াক আৰু এতিয়া মোৰ বগৰী ভৰ্তাও খোৱা শেষ আৰু তাইও উঠি গ'লে চাই আছে আনায়ে এতিয়া আকৌ উঠি গ'ল চ' তাইক ফটাফট মই তেল মালিচ কৰি পেলাই কাপোৰখিনি চেঞ্জ কৰি দিওঁ উঠি গৈছা টোপনি হৈ গ'ল ইমান টোপনি ইমান টোপনি দিছা 10 মিনিটতে হৈ গ'ল টোপনি শুৱাবলৈ গৈছিলোহে উঠি গ'ল 10 মিনিটৰ টোপনি ন মই এতিয়া আহিছোঁ পাকঘৰত অলপ ভাত খাই লওঁ আৰু আনে খুৱাইছিলোঁ আকৌ উঠি গৈছে চ' মায়ে লৈ ৰাখিছে এতিয়া আৰু মই ফটাফট ভাত খাই লওঁ মোৰ বহুত ভোক লাগিছে চ' ভাবিলোঁ আগতে খাই পেলাওঁ আজি বনাইছে ফুলকবি ভাজি দালি আৰু মাংস এতিয়ালৈকে হোৱা নাই হৈ আছে চ' মই চিকেনখিনি ভাজা আছিল এইকেইটা লৈ ল'লোঁ মই ফটাফট খাই লওঁ পিছত লগ পাই আছোঁ হেল্ল' এভৰিৱান গুড ইভিনিং আৰু এতিয়া মায়ে হাঁহ কাটিছে চ' হাঁহটো বাচিবৰ কাৰণে মাতি আছে কেইদিনমান আগত জিজুৱে 2টা হাঁহ আনিছিল এটা কাটি পেলাই এইটো খোৱা হৈ গ'ল আৰু এটা আছিল সেইটো এতিয়া কাটিছে চ' আজি বাছি কৰি চব ঠিক ঠাক কৰি থৈ দিম আৰু অহাকালি এইটো বনাম বা জিজু আৰু খুৰু বা চবেই আহিব চ' অহাকালি আমি পাৰ্টি খাম পাৰ্টি মানে কি চবেই মিলি পেলাই এনেকৈ খালেতো এটা পাৰ্টি নিচিনা হৈয়ে যায় আৰু মই আহিলে তেওঁলোকে এনে আহে চবেই মিলি জুলি আমি খাওঁৱে চ' হাঁহটো আনিছে এইটো হাঁহৰ কাৰণেও আৰু এনেও চ' চবেই আহিব তাই একেলগতে আমি অহাকালি খাম যদি আল্লাহ বচাই ৰাখে তেতিয়াহে চ' মই এতিয়া যাওঁ গৈ পেলাই হাঁহটো অলপ মাৰ লগত হেল্প কৰি দিমগৈ বাচোংগৈ
এইটো আনাই উঠি গৈছে মই হেইটো ৰুমত গৈছিলো হাৰটো চাবৰ কাৰণে আহি পেলাই চাও আনাই উঠি গৈছে সো ইয়া কাপোৰখিনি পিন্ধাই দিও ভালকে ঠাণ্ডা বহুত মই হাউস কোটটো পিন্ধি ললো মোৰো বহুত ঠাণ্ডা লাগি আছিল সো হাউস কোটটো এবাৰতে পিন্ধি ললো নহলে বাৰে চেঞ্জ কৰিব মন নাযায় আৰু এটা বাল্ব এটা চেঞ্জ কৰি আছো পাকঘৰ বাল্বটো হঠাৎ ফিউজ হৈ গ'ল সো সানৰা আহোতে বহুত দেৰি আছে 9টা বাজি যাব সেইকাৰণে এতিয়া খন্দিয়া হৈ গৈছে পাকঘৰ আন্ধাৰ হৈছে সো ভাবিলো এইটো বাল্ব নালাগে ইয়াত টিউব আছে সো এইটো নি পেলা পাকঘৰত লগাই দিম আনাই অলপ কান্দি আছে সো তাইক লৈ পেলাই অলপ ফুৰি আছো আৰু আনিশা চাই আনি পেলাই থৈ দিছে ঠাণ্ডা হৈ গৈ আছে এইটো ব্লগ ইয়াতে এন্ড কৰিলো আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু ভিডিঅ'বোৰ লাষ্টলৈকে চাব বুলি আশা থাকিল সো থ্যাংক ইউ